কাৰণ ইয়াত আপোনালোকে বন্ধ কৰিছে আমি তাত সেইকাৰণে কৈছিলোঁ আমি কি ক'লে নেশ্যনেল ক'ত আছে কি আইন দেখুৱাবলৈ আহিছে মোক নেশ্যনেল হাইৱে লিমিটৰ নহয় কোনো এইটো 100% এজ পাৰ ল আমিও জানো আমি চলাই আছোঁ আপোনালোকে লৰ ডেম'ক্ৰেটিক ৰাইট লত লিখা আছে নেকি ডেম'ক্ৰেটিক ৰাইট বন্ধ কৰা সিমানে পাৰ্মিশ্যন থোৰে দিব গভৰ্ণমেণ্টে থোৰে পাৰ্মিশ্যন দিব পাৰ্মিশ্যন নিদিয়ে কৰক আমি 144 ভাইলেট কৰিছোঁ আপুনি আমাক ডিটেইন কৰক কি কথা আছে আপোনালোকে তেনেকৈ ডেম'ক্ৰেটিক ৰাইট আমাৰ কৰিব নোৱাৰিব মূল্য বৃদ্ধি ৰোধ কৰক মূল্য বৃদ্ধি ৰোধ কৰক বিজেপি চৰকাৰ হাই বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ লেই 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 আকাশলংঘী মূল্য বৃদ্ধি ৰোধ কৰক আকাশলংঘী মূল্য বৃদ্ধি ৰোধ কৰক আকাশলংঘী মূল্য বৃদ্ধি ৰোধ কৰক বিজেপি চৰকাৰ হয় মূল্য বৃদ্ধি ৰোধ কৰক নহয় গাদী হেৰক বিজেপি চৰকাৰ হয় মূল্য বৃদ্ধি ৰোধ কৰক নহয় গাদী হেৰক বিজেপি চৰকাৰ মূল্য বৃদ্ধি ৰোধ কৰক নহয় গাদী হেৰক দালাল বিজেপি চৰকাৰ হুঁচিয়াৰ পুঁজিপতি দালাল বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ হয় মূল্য বৃদ্ধি ৰোধ কৰক নহয় আমাক গুলিয়াই মাৰক বিজেপি চৰকাৰ হয় মূল্য বৃদ্ধি ৰোধ কৰক নহয় আমাক গুলিয়াই মাৰক বিজেপি চৰকাৰ হাই বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ শাক পাচলিৰ মূল্য নিয়ন্ত্ৰণ কৰক শাক পাচলিৰ মূল্য নিয়ন্ত্ৰণ কৰক খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰক খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰক বন্ধ কৰক বৰ্ধিত পৌৰ কৰ বন্ধ কৰক বৰ্ধিত পৌৰ কৰ বন্ধ কৰক বৃদ্ধি নিয়ন্ত্ৰণ কৰক মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰক দুখীয়া ৰাইজক জীয়াই থাকিবলৈ দিয়ক মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰক দুখীয়া ৰাইজক জীয়াই থাকিবলৈ দিয়ক বিজেপি চৰকাৰ মূল্য বৃদ্ধি ৰোধ কৰক দুখীয়া ৰাইজক জীয়াই থাকিবলৈ দিয়ক বিজেপি চৰকাৰ হয় মূল্য বৃদ্ধি ৰোধ কৰক নহয় গাদী এৰক বিজেপি চৰকাৰ হয় মূল্য বৃদ্ধি ৰোধ কৰক নহয় গাদী এৰক বিজেপি চৰকাৰ হয় মূল্য বৃদ্ধি ৰোধ কৰক নহয় গাদী এৰক বিজেপি চৰকাৰ মুৰ্দাবাদ পুঁজিপতি দালাল বিজেপি চৰকাৰ মুৰ্দাবাদ পুঁজিপতি দালাল বিজেপি চৰকাৰ মুৰ্দাবাদ দুখীয়াৰ শত্ৰু বিজেপি চৰকাৰ নিপাত যাওক আৰু এই যি আকাশলংঘী মূল্য বৃদ্ধি তাৰ প্ৰতিবাদত আৰু চৰকাৰে যি পৌৰ এলেকাসমূহত যি অত্যধিক পৌৰ কৰ বৃদ্ধি কৰিছে এই পৌৰ কৰ বাতিল কৰাৰ দাবীত আমি আজি মেমৰেণ্ডাম ছাবমিট কৰিছোঁ আমি ধৰ্ণাৰ যোগেদি প্ৰতিবাদ কৰিছোঁ আমাক যদিও উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আপোনালোকে নিদিলে আমাক ধৰ্ণা কৰিবলৈ কিন্তু আপুনি জনাইছে যে উপায়ুক্তই আপোনাক ইয়ালৈ পঠাইছে উপায়ুক্তৰ প্ৰতিনিধি হৈ আপুনি ইয়ালৈকে আহিছে ধৰ্ণা মেমৰেণ্ডাম ল'বলৈ গতিকে উপায়ুক্ত ইয়ালৈকে আমাৰ মেমৰেণ্ডাম ল'বলৈ আহিছে বুলি আমি ধৰি লৈছোঁ আৰু আমি সেইকাৰণে এতিয়া আমি আমাৰ দৰং জিলাৰ তৰফৰ পৰা এই মেমৰেণ্ডাম আপোনাক আমি দিব বিচাৰিছোঁ অসমৰ ৰাজ্যপাল মহোদয়লৈ আমি এই মেমৰেণ্ডাম এড্ৰেছ কৰিছোঁ আৰু আমি আপোনাক অনুৰোধ কৰিম আপুনি এই মেমৰেণ্ডাম অসমৰ ৰাজ্যপাল মহোদয়লৈ প্ৰেৰণ কৰিব লাগে মই এতিয়া আমাৰ জিলাৰ সভাপতি হৰেকৃষ্ণ ডেকাক এই মেমৰেণ্ডামখন পঢ়ি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ আপোনাৰ ওচৰত দাবী উত্থাপন কৰিলোঁ
শ্ৰদ্ধা সহকাৰে ভগৱতীয় সভাপতি দৰং জিলা তৃণমূল কংগ্ৰেছ শ্ৰী হৰেকৃষ্ণ ডেকা। আজি শুনক, সমগ্ৰ অসমত আমাৰ তৃণমূল কংগ্ৰেছে এই যে মূল্য বৃদ্ধি হৈছে, আকাশলংঘী মূল্য বৃদ্ধি, সকলো বস্তুৰ, অকল অত্যাৱশ্যকীয় সামগ্ৰীৰে নহয়, অকল পেট্ৰল ডিজেল বা গেছৰ নহয়, ঔষধৰ পৰা ধৰি শাক পাচলিৰ পৰা ধৰি ঘৰ সজা সামগ্ৰীৰ পৰা ধৰি সকলোবিলাক বস্তুৰ যি আকাশলংঘী মূল্য বৃদ্ধি হৈছে, এই আকাশলংঘী মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত আমি আগতেও বহুত আন্দোলন কৰিছোঁ, নাই কৰা। বিজেপি চৰকাৰে কোনো কাণসাৰ দিয়া নাই আৰু আজি সেইকাৰণে সমগ্ৰ ৰাজ্য জুৰি আমি অসম তৃণমূল কংগ্ৰেছৰ জিলা কমিটিসমূহে জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত আমি এই ধৰ্ণা দিবলৈ ওলাইছিলোঁ। কিন্তু ইয়াত দুৰ্ভাগ্যৰ বিষয়, এই দৰং জিলাত মঙলদৈ আমি পোৱা খবৰ মতে অসমৰ কোনো ঠাইতেই আমাৰ প্ৰতিবাদকাৰীক ক'তো বাধা দিয়া নাই। উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিবলৈ দিছে আৰু এইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ আছে, গণতান্ত্ৰিক দেশত এইটো সাংবিধানিক আমাৰ অধিকাৰ। কিন্তু ইয়াত আমি দেখিছোঁ এই প্ৰশাসন, ইয়াত বিজেপি চৰকাৰৰ প্ৰশাসনে আজি ইয়াত অকল ব্যতিক্ৰমভাৱে ইয়াত আমাক উপায়ুক্তৰ কাৰ্যালয়ত আমাক ধৰ্ণা দিবলৈ দিয়া নাইকিয়া, তাৰ পৰিৱৰ্তে আমাক এই জিলা পুথিভঁৰালৰ সন্মুখত আমাক ধৰ্ণা দিবলৈ দিছে, আমাক তালৈ যাবলৈ দিয়া নাই, আমাক বাধা দিছে। আমি ধিক্কাৰ দিছোঁ, এনেকুৱা অগণতান্ত্ৰিক কাৰ্যক আমি ধিক্কাৰ দিছোঁ, আমি গৰিহণা দিছোঁ আৰু আমি পুলিচ বাহিনীক, প্ৰশাসন বাহিনীক আমি সাৱধান কৰি দিছোঁ যে বিজেপিৰ পদলেহনকাৰী তেওঁলোক হ'ব নালাগে, তেওঁলোক সংবিধান মতে তেওঁলোকে কাম কৰিব লাগে, আইন মতে কাম কৰিব লাগে, বিজেপিৰ পদলেহনকাৰী হ'ব নালাগে। তাৰ কাৰণে আমি সকীয়াই দিছোঁ। নাই, মিয়া মিউজিয়ামৰ প্ৰয়োজন বুলি নহয়, চব মিউজিয়াম লাগে, অকল মিয়া বুলি কিয় কয়, চবৰে লাগে, কি আপত্তি আছে? কোনোবাই যদি তেওঁলোকৰ আপোনাৰ আপত্তি কি, মুখ্যমন্ত্ৰীৰ গাত কিয় খজুৱতি উঠিছে, কি কাৰণে তেওঁৰ এলাৰ্জি হৈছে? কোনোবা যদি জনগোষ্ঠীয়ে নিজৰ সম্প্ৰদায়ৰ, নিজৰ সাজপাৰ, নিজৰ পৰম্পৰা বস্তু যদি সংৰক্ষিত কৰিব বিচাৰে, তাত তেওঁৰ আপত্তি হ'বলৈ কি? চবেই কৰক, মিয়া বুলি নহয়, অসমত হাজাৰটা জনগোষ্ঠী আছে, চব জনগোষ্ঠীয়ে নিজে নিজে কৰক। চৰকাৰে নিদিয়ে, নালাগে দিবলৈ। চৰকাৰে যদি নিদিয়ে, মিউজিয়াম পতাৰ নিয়ম নাইকিয়া, নালাগে, চৰকাৰক দিব নালাগে, ৰাইজে নিজে কৰিব। ৰাইজে নিজে দান দক্ষিণাৰে কিমান অনুষ্ঠান কৰিছে অসমত, ৰাইজে নিজে কৰিব, তাত চৰকাৰৰ আপত্তি কি আছে? চৰকাৰে কিয় আপত্তি কৰিব লাগে? ধুতি আৰু লুংগিৰ বাহিৰে একো নাই বুলি কৈছে, নাঙলটো আমাৰে বুলি কৈছে। নাই, সেইবিলাক কোনে কি কৈছে সেইবিলাক কথালৈ মই নাযাওঁ, মোৰ সেইবিলাক কথা নাই। বহুত মানুহে বহুত কথা ক'ব পাৰে, হাজাৰটা মানুহে হাজাৰটা কথা ক'ব, সেইবিলাক কথাৰ মই ৰিপ্লাই নিদিওঁ বা মই ৰিয়েক্ট নকৰোঁ। মই মূল ইছ্যুটোৰ ওপৰত মই কৈছোঁ। সেইটো এটা বেলেগ কথা, সেইবিলাকলৈ মই নাযাওঁ, মই সেইটো কথা, মই অন প্ৰিন্সিপল এটাই কথা কৈছোঁ যে মিয়া মিউজিয়াম বুলি ইয়াত এটা হুলস্থুল কৰিবলৈ কোনো কথা নাছিলে, এইটো চৰকাৰে কৰিছে, তেওঁলোকে ইছ্যুটো ডাইভাৰ্ট কৰিবলৈ কৈছে। কোনোবাই যদি বিচাৰে মিউজিয়াম, কি আপত্তি আছে তাত? নিদিব, চৰকাৰে নিদিলে নিদিব, চৰকাৰে ইমান কথাটো দুখ আপত্তি কৰিবলৈ কি? নিদিলে নিদিব, ৰাইজে নিজে বনাব। ৰাইজেতো কিমানবিলাক স্কুল কলেজ গোটেই অসমত নিজে বনাইছে, ৰাইজে নিজে বনাব যদি বনাবলগীয়া হয়। ৰাইজে নিজে বনোৱাত আপত্তি কি আছে? এইটোৱেতো কাৰো ঘৰত জুই নিদিয়েগৈ, এইটোৱেতো কাৰো পানী খোৱা খালত বিহ নিদিয়েগৈ। এইটো এটা মিউজিয়াম বা কোনোবা জনগোষ্ঠীৰ যদি, অকল মিয়া নহয়, চব জনগোষ্ঠীৰ মিউজিয়াম হওক, চবেই বিচাৰক, আমাৰ কি আপত্তি আছে? পৰৱৰ্তী চৰকাৰ কাৰ হ'ব বা আপোনালোকৰ কেনেকুৱা ধৰণৰ সম্ভাৱনা থাকিব? নাই, এতিয়াতো ডেকডেককৈ কথা, পৰৱৰ্তী চৰকাৰ বিজেপি যে নহয় এইটো খাটাং, আৰু বিৰোধীৰ চৰকাৰ হ'ব আৰু তৃণমূল কংগ্ৰেছ তাত অতি শক্তিশালী ভূমিকা ল'ব। তৃণমূল কংগ্ৰেছে শক্তিশালী ভূমিকা ল'ব আৰু পৰৱৰ্তী চৰকাৰ ভাৰতবৰ্ষতো 24ত বিজেপিৰ চৰকাৰ হ'ব, বিজেপি বিৰোধী চৰকাৰ হ'ব, বিজেপি উৎখাত হ'ব আৰু 2026তো অসমৰ পৰা বিজেপি উৎখাত হ'ব, বিৰোধীৰ চৰকাৰ হ'ব। এইটো হৈছে প্ৰথম কথা, এইটো অন্য একো নহয়, এইটো হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী, তেওঁৰ এইটো হৈছে এটা কৌশল যে অসমত মানুহে যাতে
যিবিলাক মূল সমস্যা, নিবনুৱা সমস্যা, মূল্য বৃদ্ধিৰ সমস্যা, উন্নয়নৰ সমস্যা, আজি গোটেই চৰকাৰখনৰ চাৰিওপিনে যিবিলাক বিফলতা, এই বিফলতাবিলাকৰ বিৰুদ্ধে ৰাইজে যাতে কোনো প্ৰতিবাদ কৰিবলৈ সুযোগ নাপায়, দল সংগঠনবিলাকেও যাতে কোনো প্ৰতিবাদ কৰিবলৈ সুযোগ নাপায়, তাৰ কাৰণে ইছ্যুবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে এই কথাবিলাক উলিয়াইছে। আজি এই কথাবিলাক উলিয়াইছে, এই মিয়া মিউজিয়ামৰ কথা বা আপোনাৰ যিবিলাক আপোনাৰ সাম্প্ৰদায়িক কথা, বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা, এই সাম্প্ৰদায়িক কথাবিলাকৰ যোগেদি তেওঁ মুখ্যমন্ত্ৰীয়ে বিজেপিয়ে এক গুলিত দুই চিকাৰ কৰিব খুজিছে। এহাতেদি তেওঁলোকে ইছ্যুবিলাক তল পেলাব খুজিছে, ইছ্যুবিলাক ডাইভাৰ্ট কৰি মানুহক বেলেগ পিনে ব্যস্ত ৰাখিব খুজিছে কিছুমান অলাগতিয়াল কথাত, আৰু দ্বিতীয়তে ধৰ্মীয় মেৰুকৰণ কৰিব খুজিছে।